हेलो गाइज मैं सुकन्या मोर चेनेल आपलोक पुनर्बार स्वागतम जानाइछु। আজি आपलोकলৈ লৈ আনিছো মই দুটা ৰেচিপি। এটা মাছৰ ৰেচিপি হেতু মায়ে বনাব আৰু মই বনাম আজি লোকেল মুৰ্গী এটা ৰেচিপি। আপোনালোকে চাই যাব কেনেকৈ বনাও। মাছৰ জোলৰ কাৰণে ইয়া মাছ লৈছে, ইয়া ধুনীয়াকৈ কুটি বাছি ধুই ল'লে। ইয়াত এতিয়া নিমখ হালধি সানিব, তাৰপিছত ফ্ৰাই কৰি ল'ব। ইমান ডাঙৰ নহয়, এটা ইয়াত মাগুৰ মাছ আছে, বাকীকেইটা কাৱৈ মাছ আৰু এয়া জনি যেটো আজৱাইন বুলি কয়, ইয়াত 3 চামুচ লৈছে। এয়া আধা ঘণ্টামান আগতে তিয়াই থৈছিলে। এইখিনি এতিয়া মিক্সিত পিছি ল'ব। এয়া কেৰাহীত তেল দিয়া হ'ল, এয়া তেলবোৰ গৰম হৈছে। এতিয়া নিমখ হালধি সনা মাছখিনি ইয়াত ফ্ৰাই কৰি ল'ব। এয়া জোলৰ কাৰণে 3টা আলু বইল কৰি লৈছে, সৰু সৰু সাইজৰ। আৰু এয়া জনিখিনি মিক্সিত পেষ্ট বনাই ল'লে আৰু কেইফুটামান নহৰু আৰু এটা জলকীয়া। আৰু বেছি মছলা মায়ে ইয়াত নিদিয়ে, সিম্পলকৈ বনাব। এয়া মাছ ভজা কেৰাহীটোতে বনাব, এই যিখিনি তেল আছে সেইখিনিতে বনাব। এতিয়া নহৰু দি ল'ব। ইয়াৰ পিছত দিব জলকীয়াটো। এয়া অকমান ফ্ৰাই কৰি ল'লে। এতিয়া ইয়াত আলুখিনি দিব। আলুখিনি এনেকৈ ভাঙি ল'লে ইয়াত দি দিব। এতিয়া ইয়াত সৰু চামুচেৰে হালধি এচামুচ আৰু সোৱাদ অনুযায়ী নিমখ দি ল'ব। মায়ে মানে জিয়া মাছৰ জোলবোৰ বেছি মছলা দিয়াটো পছন্দ নকৰে, সেইবাবে সিম্পলকৈ বনায়। এতিয়া এয়া জনি বনাইছে নহয়, জনিৰ টেষ্টটোৱে ৰাখিব আৰু অলপ নহৰু টেষ্টটো আহিব। এইখিনি ভজা হৈছে। এতিয়া জনিখিনিত পানী দি পেলাই অকণমান ইয়াত দি দিব। এইখিনিত এতিয়া পানী দিবলৈ হৈছে, মায়ে গৰম পানী দি দিব। এতিয়া উতলিছে আৰু অলপ ভালকৈ উতলাৰ পিছত মাছখিনি দি ল'ব। এইখিনি ভালকৈ উতলিব লাগিব, অলপ শুকোৱালৈকে ইয়াত ঢাকি দিব। এয়া হৈ গ'ল জনিৰ মাছৰ জোল। এতিয়া এটা পাত্ৰত উলিয়াই ল'লে। এবাৰ হ'লেও আপোনালোকে খাই চাব, বহুত ধুনীয়া হয় খাবলৈ। আৰু জনি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় আৰু বিশেষকৈ আমাৰ পেটৰ কাৰণেও বহুত উপকাৰী। ঠিক আছে, লোকেল চিকেনখিনিনো এতিয়া কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ আহক। এয়া লোকেল মুৰ্গী লৈছোঁ, 700 গ্ৰামমান আছে ইয়াত। এইখিনি ভালকৈ ধুই এতিয়া মেৰিনেট হ'বলৈ 1 চামুচ নিমখ, অলপমান তেল আৰু 1 চামুচ হালধি দি এতিয়া সানি ল'ম ভালকৈ। এইখিনি ভালকৈ সানি ল'লোঁ। এতিয়া আধা ঘণ্টামানৰ কাৰণে মেৰিনেট হ'বলৈ থৈ দিম। মাংসৰ কাৰণে এয়া পিঁয়াজ লৈছোঁ, ডাঙৰ সাইজৰ এটা কাটি লৈছোঁ। আৰু এয়া আলু ডাঙৰ সাইজৰ 2টা আৰু এয়া জলকীয়াকেইটা মাজতে ফালি লৈছোঁ আৰু 2টা গোটা নহৰু লৈছোঁ। আৰু লাগিব এয়া এটা ডাঙৰ সাইজৰ পিঁয়াজ, এয়া মিক্সিত পেষ্ট বনাব লাগিব ইয়াৰ কাৰণে। আৰু লৈছোঁ এয়া নহৰু 8 ফুটামান হ'ব আৰু 1 ইঞ্চি আদা। এইখিনি এটা মিক্সিত মাৰি ল'ম। আৰু কি মছলা লাগিব বনাই যাওঁতে দেখুৱাই যাম আপোনালোকক। এয়া কেৰাহীখন গৰম কৰিলোঁ। এতিয়া ইয়াত দিম মিঠাতেলটো নিজৰ আন্দাজমতে দি ল'ব। এয়া তেল গৰম হৈছে। এতিয়া ইয়াত প্ৰথমে পিঁয়াজ আৰু জলকীয়াখিনি দি ল'ম আৰু গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এয়া পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈছে। এতিয়া ইয়াত
পিঁয়াজ আদা নহৰু পেষ্টটো দি দিম। এয়া পিঁয়াজ আদা নহৰু পেষ্টখিনি দি এতিয়া ভালকৈ লৰাই দিম। এতিয়া এইখিনি কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি ল'ম, যেতিয়ালৈকে ছাইডত তেলটো ওলাই নাযায় এইখিনি মছলাখিনিৰ পৰা। এতিয়া ইয়াত অলপমান গুড়ি মছলা ব্যৱহাৰ কৰিম। এয়া অকণমান জিৰা দি ল'ম, এয়া ধনিয়া আৰু এয়া অকণমান চিকেন মছলা লৈছোঁ। মই মছলাখিনি আধা চামুচৰ সমান লৈছোঁ। জিৰা ধনিয়া আৰু চিকেন মছলা আধা চামুচ দিলোঁ ইয়াত। মাংসখিনি মেৰিনেট কৰোঁতে হালধি অকণমান দিছিলোঁ এচামুচ, এতিয়াও অকণমান দি ল'ম হালধি। মছলাখিনি ফ্ৰাই কৰা হৈ গৈছে, এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত দি ল'ম। এতিয়া ভালকৈ মিলাই ল'ম। এইখিনি আধা ভজা হৈছেই, এতিয়া ইয়াত নহৰুকেইটা দি দিম, গোটা নহৰুকেইটা আৰু অকণমান জালুকৰ গুড়ি। এতিয়া আলু দি ল'ম। এনেকৈ গোটা নহৰু দি খাই চাবচোন, বহুত ভাল লাগে, বহুত টেষ্টি হয় যিসকলে খোৱা নাই। এতিয়া মিলাই ল'ম এইখিনি। এতিয়া ইয়াত অকণমান গৰম পানী দি ল'ম, এই হেতাখনৰ জোখেৰে প্ৰায় 1 হেতামান। মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ। এনেকৈ অলপ অলপকৈ পানী দি মাংসটো ভাজিলে বহুত টেষ্টি হয় আৰু কালাৰটোও বহুত ধুনীয়া হয়। এইখিনি ভজা প্ৰায় হৈছেই, এতিয়া পানী দিব পৰা হৈ গ'ল। এতিয়া মই ইয়াত পানী দিম, নিজৰ আন্দাজমতে আপোনালোকেও দি ল'ব, যিহেতু লোকেল মুৰ্গী সেইবাবে জোল খাই ভাল লাগে। এইখিনি এতিয়া ঢাকি দি ভালকৈ সিজিবলৈ দিম। এয়া মাংস সিজিলেই আৰু এতিয়া ইয়াত অকণমান গৰম মছলা দিম, এয়া আধা চামুচমানে লৈছোঁ। এইখিনি এতিয়া নমাই ল'ম, এইখিনি নমাব পৰা হৈ গ'ল। যদি আজিৰ ৰেচিপিকেইটা চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ যিখিনি নতুন ভিউৱাৰ্ছ সেইখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ৰেচিপিকেইটা চাই কেনেকুৱা পালে। আৰু আজিলৈ ইমানেই, আকৌ লগ পাম, সোনকালে লগ পাই আছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ঠিক আছে, আজিলৈ আহোঁ, টাটা, বাই বাই।